ঐ লা ঐ কি হ'ল উঠ উঠ বহি ল আজিকালি তোক বৰ চিন্তা কৰি থকা নিচিনা লাগে আৰু তই যে ভাল পাইছিলি ছোৱালীজনী সেইজনী কি হ'ল তোকে মই যে বেলেগৰ লগতহে দেখোঁ জীৱনত এজনী ছোৱালীকে ভাল পাইছিলোঁ কিন্তু তাইতো মোক কোনোদিনেই ভাল পোৱা নাছিলে আমাৰ লভ ওৱান ছাইড লভৰ দৰে আছিলে তাইৰ হাঁহি ধেমালিবোৰ মই ভাল পোৱা বুলি ভাবিছিলোঁ কিন্তু সেয়া মোৰ আটাইতকৈ ডাঙৰ ভুল আছিল তাইতো মোক কোনোদিনেই ভাল পোৱা নাছিল শুনিব বিচাৰিছ নেকি আমাৰ ভাল পোৱাৰ কাহিনী শুন তেতিয়া আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে কতে উৰা মাৰে তুমিও বহিলাহি মোৰ এই কাষতে কিনো কওঁ আজি মই তোমাক নোকোৱাকে থাকে অদেশ ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা তোমাৰ উশাহতে যে মই বিলীন হওঁ তুমি জানানে নাজানা তোমাৰ সপোনতে যে মই বিলীন হওঁ তুমি বুজানে নুবুজা খোলা দুখোলাকৈ বাঢ়ি অহা মৰম চেনেহিও তুমি মোৰে সাথৰ ৰাতি ৰাতি মোৰে গাদু শীতান কোমলকৈ আগুলিৰ উমাল পৰশ অদেশ ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা তোমাৰ উশাহতে যে মই বিলীন হওঁ তুমি জানানে নাজানা তোমাৰ সপোনতে যে মই বিলীন হওঁ তুমি বুজানে নুবুজা
জানা তোমাৰ সপোনতে যে মই বিলীন হওঁ তুমি বুজা নাই নুবুজা নিসংগতাৰ তোষামোদৰ নিকুঞ্জত এৰি গৈছিলা মোৰ কলিজাক এবাৰো নাভাবিলা সন্ধিয়াৰ সময়ে যে তিল তিলকৈ হত্যা কৰিব মোক হাই গাইজ যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপুনি আমাৰ চেনেলটো নতুন হয় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি দিব থেংক ইউ